হেল্ল' মই দিজিতাইনা বহুদিনৰ মূৰত আকৌ আহিলো মই মোৰ অন্য এটি মিনি ব্লগ লৈ ঘৰৰে বিয়া এখন আছিলে তাতেই যাব ওলাইছিলো কাম কাজখিনি কৰি আজৰি হৈছিলোহে মাত্ৰ আকৌ মাইনাই গোটেই ৰুমটো উলট পালট কৰি পেলালে এতিয়া মই কৰা কামখিনিকে কৰিব লগা হৈ আছে কিমান বাৰ যে এই কামখিনিয়ে কৰি আছো ঘৰত সৰু বাচ্চা থাকিলে এনেকুৱাই আৰু নহয়নে বাৰু নিজে ৰেডি হোৱাৰ লগতে আকৌ ইহঁত দুটাকো ৰেডি কৰাই দিব লাগিব ইফালে আকৌ হাজবেণ্ডে চুলি কাটিব গৈ ঘৰ আহিয়ে পোৱা নাই এতিয়া বিয়াত যাব ওলাইছো মইনো কাপোৰ কি পিন্ধিম তাকে চিন্তা কৰি কৰি কামখিনি কৰি আছিলো মোৰ বাৰু প্ৰায় এনেকুৱা হয় কৰবাত যাব ওলালে মোৰ যে কাপোৰ নোহোৱা হৈ যায় বহুত দেৰি হৈ গল মাৰ পৰা মই প্ৰায় গালি খাওঁ কৰবাত যাব ওলালে মোৰ এনেকে দেৰি হয়েই আৰু 2 বছৰ পুৰণা শাৰী এখন পিন্ধিলো কেনেকুৱা লাগিছে বাৰু জনাবচোন পুৰণা হল যদিও মোৰ বহুত বেছিয়ে ভাল লাগে বাৰু কমেন্ট কৰি জনাবলৈ একদমেই নাপাহৰিব এইফালে আকৌ ভন্টি আৰু কইনাজনী কিমান মৰম লাগিছে চোৱাচোন তাই আহিবলগীয়া দিনকেইটা যাতে আল্লাহ ভালে কুশলে পাৰ কৰে তাৰ কাৰণে মোৰ পৰা বহুত বেছি দোৱা থাকে এয়া অকনমান বিয়া ঘৰৰ ভিতৰ ফালে দেখাবলৈ চেষ্টা কৰিছো যদিও মিনি ব্লগত ইমানখিনি দেখুওৱা সম্ভৱ নহয় তথাপিও যিখিনি পাৰো সেইখিনি দেখাবলৈ চেষ্টা কৰিছো কইনাজনীক বাৰু কোনে চিনি পাই জনাবচোন বিয়া বুলি ঘৰৰ মানুহখিনিৰ যিমানখিনি ফূৰ্তি লাগে তাতকৈ বেছি দুখ লাগে কিয় জানানে ছোৱালী এজনীক ইমানখিনি ডাঙৰ দীঘল কৰাৰ পিছত যে আন এখন ঘৰলৈ উলিয়াই দিব লগা হৈ যায় এইবাৰ আমি ইহঁত দুটাৰ বিয়া খাম বাৰু ভিডিঅ'টো যদি ভাল লাগে লাইক কমেন্ট কৰিবলৈ নাপাহৰিব আজিলৈ ইমানে বাই